ওম সাইনাথায় নমঃ। অধ্যায় ৩। শ্ৰদ্ধা নিবেদন। সাই বাবাৰ অনুমোদন আৰু প্ৰতিশ্ৰুতি, ভক্তসকলৰ মাজত কামৰ দায়িত্ব বিভাজন, সন্ধানী আলোকস্বৰূপ বাবাৰ কাহিনীসমূহ, তেওঁ মাতৃসুলভ প্ৰেম, ৰুহিলাৰ কাহিনী, বাবাৰ সুমধুৰ অমৃত সদৃশ বাণীসমূহ। সাই বাবাৰ অনুমোদন আৰু প্ৰতিশ্ৰুতি। দ্বিতীয় অধ্যায়ত কৈ অহা হৈছে যে সৎচৰিত্ৰ গ্ৰন্থখন ৰচনা কৰাৰ বাবে সাই বাবাই হেমত পন্থক তেওঁ পূৰ্ণ সন্মতি দি কৈছিল, সৎচৰিত্ৰ ৰচনা কৰিবলৈ লোৱা প্ৰস্তাৱটোত তোমাৰ লগত মোৰ সম্পূৰ্ণ একমত। তুমি তোমাৰ কাম কৰি যোৱা, মুঠেও ভয় নকৰিবা। নিজৰ মনটো স্থিৰ কৰা আৰু মোৰ কথাত ভৰসা ৰাখা। মোৰ লীলাসমূহ লিপিবদ্ধ কৰিলে অবৈদ্যা অজ্ঞানতা দূৰ হ'ব। ভক্তি সহকাৰে মনোযোগেৰে মোৰ এই লীলাসমূহ শ্ৰৱণ কৰিলে মানুহৰ বৈষয়িক ভাৱধাৰাৰ প্ৰবলতা হ্ৰাস পাব আৰু অন্তৰত প্ৰেম ভক্তিৰ জোৱাৰ উঠিব। যিয়ে মোৰ লীলাসমূহত গভীৰভাৱে নিমজ্জিত হৈ পৰিব, তেওঁলোকে তাৰ পৰা অমূল্য জ্ঞান ৰত্ন লাভ কৰিব পাৰিব। সাই বাবাৰ মুখৰ পৰা এই আশ্বাসবাণী শুনি হেমতপন্থ খুব আনন্দিত হ'ল আৰু তেওঁৰ মনৰ পৰা সকলো ভয় সংশয় দূৰ হ'ল। তেওঁৰ আত্মবিশ্বাস বাঢ়িল আৰু সাই সৎচৰিত্ৰ ৰচনা কৰা কামত সম্পূৰ্ণৰূপে সফল হ'ব পাৰিব বুলি পতিয়ন গ'ল। সাই বাবাই তাৰ পাছত শ্যামা মানে মাধৱৰাও দেশপাণ্ডেৰ পিনে চাই ক'লে, যিয়েই নিৰ্মল প্ৰেম ভাৱেৰে মোৰ নাম লয়, মই তেওঁৰ সকলোবোৰ মনোবাসনা পূৰণ কৰোঁ আৰু তেওঁৰ অন্তৰত ভক্তিভাৱৰ প্ৰবলতা বৃদ্ধি কৰোঁ। যদি তেওঁ মোৰ জীৱন কাহিনী আৰু লীলাসমূহৰ গুণানুকীৰ্তন কৰে, তেওঁক মই চাৰিওপিনৰ পৰা বেৰি ধৰি সুৰক্ষিত কৰি ৰাখোঁ আৰু সৰ্বতো প্ৰকাৰে সহায় কৰোঁ। মোৰ প্ৰতি কায়মনোবাক্যে অনুৰক্ত ভক্তসকলে মোৰ এই কাহিনী আৰু লীলাসমূহ শুনি পুলকিত হৈ পৰিব। যিয়ে মোৰ লীলা কীৰ্তন গাব, তেওঁক মই অপাৰ আনন্দ আৰু চিৰস্থায়ী সন্তুষ্টি প্ৰদান কৰোঁ। যিয়ে মোৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি ভক্তি সহকাৰে মোৰ পূজা আৰাধনা কৰে আৰু মোক স্মৰণ কৰি সদায় মোতে ধ্যান কৰে, তেওঁলোকক সংসাৰৰ সকলোবোৰ মায়া মোহ আৰু দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি মুক্তি দান কৰাটোৱেই মোৰ বৈশিষ্ট্য। যিসকল লোকে সদায় মোৰ নামেই লৈ থাকে, মোৰেই পূজা কৰে, মোৰ কাহিনী তথা লীলাসমূহৰ কথাই ভাবি থাকে আৰু এইদৰে সদায় মোকেই স্মৰণ কৰি থাকে, সেই সকল লোক সদায় সংসাৰৰ মায়া মোহৰ ঊৰ্ধ্বত। মোৰ ভক্তসকলক মই সদায় মৃত্যুৰ মুখৰ পৰাও ৰক্ষা কৰিম। মোৰ জীৱন কাহিনী শ্ৰৱণ কৰা সকলো বেমাৰ আজাৰৰ পৰাও মুক্ত হয়। সেয়েহে শ্ৰদ্ধা সহকাৰে মোৰ কাহিনী শুনি তাকে ভাবি ধ্যান কৰিবা আৰু এই কাহিনীবোৰৰ তাৎপৰ্য বুজি লৈ সেইবোৰ সম্পূৰ্ণৰূপে আয়ত্ত কৰি ল'বা। সুখ শান্তি আৰু সন্তুষ্টি লাভ কৰিবলৈ হ'লে এইটো হ'ল এক অব্যৰ্থ পথ। ভক্তসকলৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা থাকিলে তেওঁলোকৰ গৰ্ব অহংকাৰ লোপ পাব, মনলৈ শান্তি আহিব আৰু সৰ্বশেষত পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যাব। কেৱল সাই সাই বুলি মোৰ নাম স্মৰণ কৰিলেও বেয়া কথা কোৱা বা শুনাৰ দুখ অপৰাধৰ পৰা ভক্তসকল মুক্ত হ'ব। ভক্তসকলৰ মাজত বিভিন্ন কামৰ দায়িত্ব বিতৰণ। প্ৰভুৱে বিভিন্ন ভক্তক বিভিন্ন কামৰ দায়িত্ব অৰ্পণ কৰে। কাৰোবাক দায়িত্ব দিয়া হয় মঠ মন্দিৰ বা নদীত ঘাট নিৰ্মাণৰ, কাৰোবাক ভগৱানৰ গুণানুকীৰ্তন কৰাৰ, আন কিছুমান ভক্তক পঠিয়াই দিয়া হয় তীৰ্থযাত্ৰাৰ বাবে। মোৰ ভাগত পৰিছিল শ্ৰী সাই সৎচৰিত্ৰ গ্ৰন্থখন ৰচনা কৰাৰ দায়িত্ব।
সকলো কামেই মই কম বেছি পৰিমাণে জানো যদিও কোনো কামতেই মই সম্পূৰ্ণ নিপুণতা দাবী কৰিব নোৱাৰোঁ। সেয়েহে শ্ৰী সাই সৎচৰিতৰ দৰে গ্ৰন্থ এখন ৰচনা কৰাৰ দৰে গধুৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মোৰ যোগ্যতাৰ অভাৱ মই বাৰুকৈ অনুভৱ কৰিছিলোঁ। তথাপি কিয় বাৰু এই কঠিন কামটো মই হাতত ল'লোঁ? সাই বাবাৰ জীৱনৰ প্ৰকৃত আৰু হুবহু বৰ্ণনা জানো কোনোবাই দিব পাৰিব? কেৱল সাই বাবাৰ কৃপা দৃষ্টি পালেহে এনে দুৰূহ কাম সুকলমে সমাধা কৰাটো সম্ভৱ হ'ব পাৰে। অৱশেষত যেতিয়া মই হাতত কলম তুলি ল'লোঁ, সাই বাবাই তেতিয়া মোক সম্পূৰ্ণৰূপে গৰ্ব অহংকাৰ শূন্য কৰি পেলালে আৰু তেওঁ নিজেই নিজৰ জীৱনী লিখিবলৈ ল'লে। সেইকাৰণে এই কাহিনীবোৰৰ ৰচনা আৰু বৰ্ণনা কৰাৰ সম্পূৰ্ণ কৃতিত্ব তেওঁৰহে, মোৰ নহয়। জন্মসূত্ৰে যদিও মই ব্ৰাহ্মণ, তথাপি শ্ৰুতি আৰু স্মৃতি অৰ্থাৎ শুনি মনত ৰাখিব পৰা শক্তি মোৰ নাছিল। সেইবাবে শ্ৰী সাই সৎচৰিত ৰচনা কৰাৰ বাবে প্ৰয়োজনীয় অৰ্হতা মোৰ মুঠেই নাছিল। পিছে ভগৱানৰ আশীৰ্বাদ থাকিলে বোবা মানুহেও কথা ক'ব পাৰে আৰু পংগু মানুহেও পৰ্বত বগাব পৰা হয়। তেওঁ বিচৰা কি কাম কেনেকৈ সমাধা কৰিব পাৰি সেই কথা কেৱল প্ৰভু পৰমেশ্বৰেহে জানে। বাঁহী বা হাৰমনিয়ামটোৱেতো নাজানে কিদৰে তেওঁলোকৰ পৰা সুৰৰ মূৰ্ছনা সৃষ্টি হয়। সেই কথাটো জানে বাদকজনেহে। চন্দ্ৰকান্ত মণিৰ উৎপত্তি বা সাগৰত সৃষ্টি হোৱা জোৱাৰৰ কাৰণ মণিটো নিজে বা সাগৰ নহয়। ইয়াৰ প্ৰকৃত কাৰণ চন্দ্ৰটোৰ বুঢ়া টোতাটোতহে নিহিত হৈ আছে। সন্ধানী আলোক সদৃশ বাবাৰ জীৱন কাহিনী। সাগৰৰ পাৰত ঠায়ে ঠায়ে আলোকস্তম্ভ নিৰ্মাণ কৰা হয়। এই আলোকস্তম্ভবোৰৰ সহায়ত নাবিকসকলে সাগৰৰ তলত থকা শিলাখণ্ড আৰু আন আন বাধা বিঘিনি এৰাই চলি নিৰাপদে নাও জাহাজ পৰিচালনা কৰিবলৈ সক্ষম হয়। আমাৰ কণ্টকময় জীৱন সমুদ্ৰত বাবাৰ কাহিনীবোৰে সাগৰৰ তীৰৰ আলোকস্তম্ভসমূহৰ দৰে আমাক বিপদ আপদ এৰাই চলাত সহায় কৰে। বাবাৰ এই কাহিনীবোৰ মোতকৈও অধিক মধুৰ। এই কাহিনীবোৰ শুনিলে আমাৰ জীৱন যাত্ৰাৰ পথ সুচল হৈ পৰিব। সাধু সন্তসকলৰ জীৱন কাহিনীবোৰ সঁচাকৈ মনোৰম। এই কাহিনীবোৰ যেতিয়া কাণেৰে আমাৰ অন্তৰত প্ৰৱেশ কৰে, তেতিয়া আমাৰ দৈহিক চেতনা অৰ্থাৎ অহমিকা ভাৱ আৰু দৈত্যভাৱ দূৰ হয়। এই কাহিনীবোৰ শুনি যদি আমি তাক নিজৰ অন্তৰত নিহিত কৰি ৰাখিব পাৰোঁ, তেতিয়া আমাৰ মনৰ পৰা সকলো সংশয় আঁতৰ হয়। নিজৰ শৰীৰৰ শক্তি আৰু সৌন্দৰ্যক লৈ কৰা গৰ্ব নাইকিয়া হয় আৰু হৃদয়ত অফুৰন্ত জ্ঞানৰ সঞ্চয় হ'বলৈ ধৰে। বাবাৰ যশ কীৰ্তনৰ বৰ্ণনা কৰিলে আৰু প্ৰেম ভক্তিৰে তাক শ্ৰৱণ কৰিলে ভক্তসকল সকলো পাপৰ পৰা মুক্ত হ'ব। সেয়েহে মুক্তি লাভৰ বাবে এইটোৱেই হৈছে সহজ সৰল উপায়। সত্যযুগৰ সাধনা আছিল হম দম, ত্ৰেতা যুগত ত্যাগ আৰু যজ্ঞ, দ্বাপৰ যুগত পূজা প্ৰাৰ্থনা আৰু বৰ্তমান কলি যুগত ভগৱানৰ নাম গুণৰ কীৰ্তনতেই হ'ল সাধনাৰ উৎকৃষ্ট পন্থা। ইয়াৰে শিখৰটো অৰ্থাৎ ভগৱানৰ নাম কীৰ্তন জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে কৰিব পাৰে। ত্যাগ যজ্ঞ ধ্যান ধাৰণা আজি আনবোৰ সাধনা অভ্যাস কৰাটো কঠিন। তাৰ তুলনাত ভগৱান শ্ৰী সাই বাবাৰ লীলাসমূহ শুনি তেওঁৰ গুণানুকীৰ্তন কৰাটো খুবেই সহজ। আমি কেৱল আমাৰ ধ্যান তেওঁৰ ওপৰত ন্যস্ত কৰিব লাগে। বাবাৰ লীলা আৰু কাহিনীবোৰ শ্ৰৱণ আৰু কীৰ্তন কৰিলে ইন্দ্ৰিয়সমূহৰ আসক্তি লোপ পায়। ইয়াৰ ফলত ভক্তসকল স্পৃহা শূন্য হয় আৰু অৱশেষত তেওঁলোক আত্মজ্ঞানৰ পথত অগ্ৰসৰ হয়। এই কথাকে সাৰোগত কৰি সাই বাবাই মোৰ দ্বাৰা তেওঁৰ কাহিনীসমূহ শ্ৰী সাই সৎচৰিতৰূপে ৰচনা কৰোৱাইছিল। ভক্তসকলে এতিয়া সহজতে সাই বাবাৰ জীৱন কাহিনী পঢ়িবলৈ আৰু শ্ৰৱণ কৰিবলৈ পাৰিব। লগতে বাবাক চিন্তি তেওঁৰ সাকাৰ ৰূপ মনলৈ আনি ধ্যান কৰিলে গুৰু আৰু ভগৱান শ্ৰী সাই বাবাৰ প্ৰতি ভক্তি উদয় হৈ বৈৰাগ্য আৰু আত্মজ্ঞান লাভ হয়।
এই শ্ৰী সাই সৎচৰিত গ্ৰন্থখন প্ৰণয়নত মই কেৱল নিমিত্ত মাত্ৰহে। একমাত্ৰ সাই বাবাৰ অনুগ্ৰহতহে এই কাম সমাধা কৰাটো সম্ভৱপৰ হৈছে। বাবাৰ মাতৃসুলভ প্ৰেম। গাই গৰুৱে তাইৰ দামুৰী কিমান ভাল পায় তাক আমি সকলোৱে ভালদৰে জানো। নিজৰ পোৱালিৰ কাৰণে গাইৰ উহাৰ সকলো সময়তে গাখীৰেৰে ভৰি থাকে। পোৱালি গৈ উহাৰত খুন্দা মৰাৰ লগে লগে উহাৰৰ পৰা গাখীৰ ববলৈ ধৰে। ঠিক একেদৰে এগৰাকী মাতৃয়েও তেওঁৰ সন্তানৰ বাবে প্ৰয়োজনীয় সকলো কথাতে সদায় সচেতন আৰু যত্নপৰ। সন্তানৰ পিয়াহ লাগিলে মাকে গম পায় আৰু লগে লগে কোলাত তুলি লৈ পিয়াহ খাবলৈ দিয়ে। সন্তানক পৰিপাটিকৈ পিন্ধাই উৰাই দিয়াটো মাকে কেতিয়াও যত্নৰ ক্ৰুটি নকৰে। নিজৰ পিন্ধন উৰণৰ বিষয়ে শিশুসকলে একো নাজানে যদিও মাতৃয়ে যেতিয়া সন্তানক পিন্ধাই উৰাই সুসজ্জিত কৰি তোলে তাকে চাই তেওঁ আনন্দত মতলীয়া হৈ পৰে। মাতৃৰ স্নেহ অতুলনীয়, অনুপম আৰু নিস্বাৰ্থ। ভক্তসকলৰ প্ৰতি সৎগুৰুসকলৰ যি ভালপোৱা সিও সম্পূৰ্ণৰূপে মাতৃস্নেহৰ দৰে। মোৰ প্ৰতি সাই বাবাৰ থকা স্নেহো আছিল একেধৰণৰ। তাৰে উদাহৰণস্বৰূপে ক'ব খোজোঁ যে 1916 চনত মই চৰকাৰী চাকৰিৰ পৰা অৱসৰ পাওঁ। মোৰ বাবে নিৰ্ধাৰিত পেঞ্চনৰ পৰিমাণ কম আছিল। পৰিয়ালটোক স্বচ্ছন্দে ভৰণ পোষণ দিয়াৰ বাবে সি যথেষ্ট নাছিল। সেই বছৰৰ আহাৰ মাহৰ 16 তাৰিখে গুৰু পূৰ্ণিমাৰ দিনা আন ভক্তসকলৰ সৈতে মই শিৰডিলৈ যাওঁ। তাত মোক একো নোকোৱা নুসুধাকৈ আন্না চিঞ্জিন্নিকাৰে মোৰ বাবে বাবাক এনেদৰে খাটনি ধৰিছিল। বাবা, তেওঁৰ প্ৰতি সদয় হওক। তেওঁৰ পৰিয়ালৰ সংখ্যা বাঢ়ি গৈ আছে। তাৰ তুলনাত তেওঁ পোৱা পেঞ্চনৰ ধনৰ পৰিমাণ অতি কম। তাৰে তেওঁৰ খাবলৈ নোজোৰে। তেওঁক আপুনি আন কিবা এটা সংস্থানৰ ব্যৱস্থা কৰি দিয়ক যাতে তেওঁৰ মনৰ দুচিন্তা নোহোৱা হয় আৰু তেওঁ শান্তিৰে জীৱন যাপন কৰিব পাৰে। উত্তৰত বাবাই কৈছিল, তেওঁ আন এটা চাকৰি পাব, কিন্তু সম্প্ৰতি তেওঁ মোৰ কাম কৰিয়েই সন্তুষ্ট হওক। তেওঁ কেতিয়াও অভাৱ অনাটন নহ'ব। নাস্তিক, অধৰ্মী আৰু অসৎ লোকৰ সংগ পৰিত্যাগ কৰি তেওঁৰ দৃষ্টি তেওঁ সম্পূৰ্ণৰূপে মোতে নিবদ্ধ কৰা উচিত। সকলোৰে প্ৰতি তেওঁ নম্ৰ আৰু বিনয়ী হ'ব লাগিব আৰু মোক তেওঁ মন প্ৰাণ ভৰি আৰাধনা কৰিব লাগিব। এইখিনি কৰিব পাৰিলে তেওঁ চিৰ শান্তি লাভ কৰিব পাৰিব। মন প্ৰাণ ভৰি মোক আৰাধনা কৰিব লাগিব বুলি কওঁতে মোক বোলাজননো কোন? এই প্ৰশ্নৰ উত্তৰ মূল মাৰাঠী শ্ৰী সাই সৎচৰিতৰ মুখবন্দৰ সাই বাবা কোন শীৰ্ষত এটি টোকাত দিয়া আছে। ৰোহিলাৰ কাহিনী। ৰোহিলাৰ কাহিনীত সাই বাবাৰ সকলোৰে প্ৰতি থকা উদাৰ প্ৰেমৰ এটি নিদৰ্শন পোৱা যায়। এবাৰ ৰোহিলা নামৰ এজন ওখ হৃষ্টপুষ্ট ষাঁড়গৰুৰ দৰে বলৱান মুছলমান লোক আহি শিৰডিত উপস্থিত হ'ল। তেওঁ এটা কাফনি অৰ্থাৎ ভৰিলৈকে ওলমা দীঘল চোলা পিন্ধিছিল। শিৰডিত সাই বাবাক দেখি তেওঁ মুগ্ধ হ'ল। দিনে নিশাই তেওঁ ডাঙৰ আৰু কৰ্কশ মাতেৰে চিঞৰি চিঞৰি কোৰাণৰ কলিমা আবৃত্তি কৰাত লাগিল। মাজে মাজে আল্লাহ আকবৰ বুলি তীব্ৰ স্বৰে চিঞৰিছিল। শিৰডিৰ প্ৰায়বোৰ লোকেই দিনৰ দিনটো পথাৰত কাম কৰি ভাগৰে যুগৰে সন্ধিয়া যেতিয়া নিজ নিজ ঘৰলৈ উভতি আহিছিল তেতিয়া ৰোহিলাৰ কৰ্কশ চিঞৰবোৰে তেওঁলোকক বিৰক্ত কৰিছিল। ৰোহিলাৰ এই শ্ৰুতিকটু চিঞৰবোৰ কিছুদিন নীৰৱে সহ্য কৰাৰ পিছত অতিষ্ঠ হৈ ইয়াৰ প্ৰতিকাৰ বিচাৰি এদিন তেওঁলোক বাবাৰ কাষ চাপিল। ৰোহিলাৰ উৎপাত বন্ধ কৰিবলৈ বাবাক তেওঁলোকে অনুৰোধ কৰিলে। বাবাই তেওঁলোকৰ আপত্তিৰ প্ৰতি কোনো কাণসাৰ নিদিলে, বৰং তেওঁ গাঁওবাসীসকলকহে ককৰ্থনা কৰিলে আৰু ক'লে যে তেওঁলোকে ৰোহিলাৰ কথা বাদ দি নিজৰ নিজৰ কামত মনোনিৱেশ কৰা উচিত।
বাবাই তেওঁলোকক ক'লে যে ৰোহিলাৰ পত্নীগৰাকী বৰ দুষ্ট প্ৰকৃতিৰ। তাই ৰোহিলাক আৰু বাবাকো বিভিন্ন ধৰণে দিগদাৰ দিবলৈ চেষ্টা কৰি থাকে যদিও ৰোহিলাৰ উচ্চস্বৰে কৰা প্ৰাৰ্থনাৰ ফলত তাই তেওঁলোকক কোনো ধৰণৰ অপকাৰ কৰিব পৰা নাছিল আৰু তেওঁলোক শান্তিত থাকিব পাৰিছিল। বাস্তৱত কিন্তু ৰোহিলাৰ কোনো পত্নী নাছিল। দুৰ্বুদ্ধি বা অসৎ চিন্তাক বাবাই ৰোহিলাৰ পত্নী বুলি আখ্যা দিছিল। উচ্চস্বৰে ভগৱানৰ নাম লৈ কৰা প্ৰাৰ্থনা বাবাই আটাইতকৈ ভাল পাইছিল আৰু সেইবাবে তেওঁ ৰোহিলাৰ পক্ষ লৈ গাঁওবাসীক কৈছিল যে তেওঁলোকে ধৈৰ্য ধৰি ৰোহিলাই কৰা আমনি আৰু কিছুদিন সহ্য কৰিব লাগিব। সময়ত আপোনা আপুনি সি হাম কাটিব। বাবাৰ সুমধুৰ অমৃতবাণী। এদিন মধ্যাহ্ন আৰতিৰ পিছত ভক্তসকল নিজ নিজ ঘৰলৈ যাবলৈ ওলোৱাৰ সময়ত বাবাই তেওঁলোকক উপদেশ দি কৈছিল, তুমি নিজ ইচ্ছা অনুসৰি য'তেই থাকা বা যিহকে কৰা, এটা কথা সদায় মনত ৰাখিবা যে তোমালোকৰ বিষয়ে মই সকলো জানো। মই হৈছোঁ সকলোৰে হৃদয়ত নিবাসী সৰ্বনিয়ন্তা। স্থাৱৰ জংগম সকলোৱেই মোৰ দ্বাৰা পৰিবেষ্টিত। এই সংসাৰ নাটৰ ময়েই নিয়ন্ত্ৰক। ইয়াত অভিনয়কাৰী সকলো গ্ৰহ নক্ষত্ৰ জীৱ জন্তু আদি মোৰ দ্বাৰাই পৰিচালিত হৈ আছে। মই জগত মাতৃ, জীৱ জড় সকলোৰে সৃষ্টিৰ কাৰণ আৰু সত্ব ৰজ তম এই তিনি গুণৰ সমন্বয় কাৰক। ইন্দ্ৰিয়সমূহক ময়েই পৰিচালনা কৰোঁ। দৃশ্য অদৃশ্য সকলো বস্তু ময়েই সৃষ্টি কৰোঁ। ময়েই পালন আৰু সময়ত ময়েই সকলোকে বিনাশ কৰোঁ। যিসকলে মোত আশ্ৰয় গ্ৰহণ কৰে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হ'ব নোৱাৰে, কিন্তু যিসকলে মোক পাহৰি যায় তেওঁলোক মায়াৰ কৰাল গ্ৰাসত আক্ৰান্ত হয়। কীট পতংগ দৃশ্য অদৃশ্য স্থাৱৰ অস্থাৱৰ সকলোবোৰ সম্বন্ধিতে সমগ্ৰ বিশ্বই হ'ল মোৰ শৰীৰ বা আকাৰ। বাবাৰ এই অমূল্য অমৃতবাণী শুনি উঠি মই থিতাতে সিদ্ধান্ত ল'লোঁ যে এতিয়াৰ পৰা আৰু নিজৰ গুৰুৰ বাবাৰ বাহিৰে আন কাৰো ওচৰত মই প্ৰণিপাত নকৰিম। ইপিনে কিন্তু মোৰ উপাৰ্জন বৃদ্ধিৰ বাবে আন কিবা এটা সংস্থানৰ ব্যৱস্থা কৰাৰ বিষয়ে বাবাই আন্না চিঞ্চনিকৰক দিয়া উত্তৰ বাৰে বাৰে মোৰ মনলৈ আহি আছিল। ভৱিষ্যত ঘটনা প্ৰবাহৰ পৰা দেখা যায় যে বাবাৰ কথা সঁচা প্ৰমাণিত হ'ল। মই কিছুদিনৰ কাৰণে এটা চৰকাৰী চাকৰিত যোগদান কৰোঁ যদিও সি বেছিদিন নচলিল। সেই চাকৰিৰ পৰা অব্যাহতি পোৱাৰ পিছত মই নিজক সম্পূৰ্ণৰূপে মোৰ গুৰু শ্ৰী সাই বাবাৰ সেৱাত নিয়োজিত কৰোঁ। এই অধ্যায়ৰ সামৰণি মৰাৰ আগেয়ে পূৰ্বৈসকলক এলাহ, নিদ্ৰা, মনৰ চঞ্চলতা আৰু ইন্দ্ৰিয় আসক্তি পৰিহাৰ কৰি একান্ত চিত্তে সাই বাবাৰ জীৱন কাহিনীতে মনোনিৱেশ কৰিবলৈ অনুৰোধ জনাওঁ। তেওঁলোকৰ প্ৰেম যাতে স্বতঃস্ফূৰ্ত হয়, ভক্তি ৰহস্য যাতে তেওঁলোকে বুজি পায়, আন কোনো সাধনা কৰিবলৈ গৈ তেওঁলোকে যাতে নিজকে নিঃশেষ কৰি নেপেলায়, এই মোৰ কামনা। সাই বাবাৰ জীৱন কাহিনী শুনিলেই তেওঁলোকৰ সকলো অজ্ঞানতা দূৰ হ'ব আৰু তেওঁলোকে মুক্তি লাভ কৰিব পাৰিব। সেইবাবে আন সকলো সাধনা বাদ দি ভক্তসকলে কেৱল সাই বাবাৰ জীৱন কাহিনী আৰু মহিমা শ্ৰৱণৰ এই সহজ সৰল উপায় অৱলম্বন কৰা উচিত। কোনো এজন কৃপণ মানুহে ইফালে সিফালে ঘূৰি ফুৰিলেও তেওঁৰ মনটো কিন্তু কেতিয়াও গুপ্তধন ৰখা ঠাইৰ পৰা আঁতৰি নাযায়। সাই বাবাকো সেইদৰে সকলোৱে নিজৰ হৃদয়ৰ সিংহাসনত অধিষ্ঠিত কৰি লওক, এয়ে মোৰ কামনা। পৰৱৰ্তী অধ্যায়ত সাই বাবাৰ স্মৃতি আগমনৰ কথা বৰ্ণনা কৰা হ'ব।
ओम साईनाथार्पणमस्तु। शुभं भवतु। ओम शांति शांति शांति।